আপুনি কেতিয়াবা ভাবিছেনে ডিগ্ৰী নাথাকিলেও জীৱনত কিবা ডাঙৰ কৰিব পাৰি? আপুনি যদি অসমৰ এজন যুৱক বা যুৱতী আৰু ভৱিষ্যতক লৈ চিন্তিত তেন্তে এই কাহিনীটো আপোনাৰ বাবে। আজিৰ এই কাহিনীটো কেৱল এজন মানুহৰ গল্প নহয়, এইটো হ'ল দক্ষতা, ধৈৰ্য আৰু আত্মবিশ্বাসৰ শক্তিৰ গল্প। চাকৰি নহ'লে জীৱন শেষ নহয়, কিন্তু দক্ষতা থাকিলে জীৱন নতুন দিশ লয়। আজিৰ যুগত যিয়ে নিজকে দক্ষ কৰি তোলে সেয়াই নিজৰ ভাগ্য নিজেই লিখে। দক্ষতাই কেনেকৈ এজন সাধাৰণ যুৱকক অসাধাৰণ কৰি তুলিলে। অসমৰ এখন সৰু গাঁৱৰ পৰা অহা এজন সাধাৰণ ল'ৰা আছিল অজিত। দেউতাক এজন দিনমজুৰ, মাক ঘৰচোৱা। আৰ্থিক অৱস্থা বৰ দুৰ্বল আছিল। বিদ্যালয় শেষ কৰাৰ পিছত অজিতৰ সন্মুখত এটা প্ৰশ্ন সদায় আহিছিল, ডিগ্ৰী নহ'লে জীৱনত আগবাঢ়িব পাৰিনে? অজিতে কলেজত পঢ়িব নোৱাৰিলে, কিন্তু তেওঁ কেতিয়াও শিকিবলৈ এৰি নিদিলে। গাঁৱৰ ওচৰৰ এখন সৰু মোবাইল ৰিপেয়াৰ দোকানত তেওঁ সহায়ক ৰূপে কাম আৰম্ভ কৰিলে। প্ৰথম দিনবোৰত বেতন খুব কম আছিল, বহু সময়ত উপহাসো সহিবলগীয়া হৈছিল। তথাপিও অজিতে ধৈৰ্য ধৰি প্ৰতিদিনে নতুন নতুন কথা শিকিছিল। মোবাইল চাৰ্কিট, ছফ্টৱেৰ, ট্ৰাবল শুটিং। ৰাতিৰ সময়ত তেওঁ ইউটিউব ভিডিঅ' চাই শিকিছিল, নোট বনাইছিল, নিজে প্ৰেক্টিচ কৰিছিল। লাহে লাহে তেওঁৰ হাত পাক খালে। এবছৰৰ ভিতৰত তেওঁ নিজৰ দক্ষতা, আত্মবিশ্বাসী হৈ উঠিল। এই কাহিনীটো আপোনালোকক কিয় কৈছো জানেনে? কাৰণ এইটো ভাৰতৰ এজন বিখ্যাত বাস্তৱ উদাহৰণৰ সৈতে মিল খায়। সুন্দৰ পিচাই। তেখেতৰ এজন সৰু পৰিয়ালৰ পৰা আহিছিল, পৰ্যাপ্ত সুবিধা নাছিল, কিন্তু দক্ষতা, জ্ঞান আৰু কঠোৰ পৰিশ্ৰমে তেওঁ গুগলৰ CEO কৰি তুলিলে। অজিতো একে পথে আগবাঢ়িলে। কেইবছৰ পাছত তেওঁৰ নিজৰ মোবাইল ৰিপেয়াৰ চেণ্টাৰ খুলিলে। আজি তেওঁ নিজৰ গাঁৱৰ 5 জন যুৱকক কাম দিছে। অজিতে এতিয়া ক'ব পাৰে, ডিগ্ৰী নহয়, দক্ষতাই মানুহক আগবঢ়ায়। অসমৰ যুৱকসকলৰ বাবে এইটো এটা ডাঙৰ শিক্ষা। আজিৰ যুগত দক্ষতা থাকিলে, সেয়া কম্পিউটাৰ হওক, ইলেক্ট্ৰিচিয়ান, ভিডিঅ' এডিটিং, ডিজিটেল মাৰ্কেটিং, কোনো মানুহে বেকাৰ হৈ নাথাকে। মনত ৰাখিব, চৰকাৰী চাকৰিৰ অপেক্ষাত সময় নষ্ট নকৰিব। নিজৰ দক্ষতা গঢ়ক, নিজৰ ভৱিষ্যত নিজেই সৃষ্টি কৰক। কাৰণ দক্ষতাই হ'ল আপোনাৰ সঁচা সম্পদ।